रोम रोम भाइयों দেখা কৈছো সকলোৱে ভালে আছে सिस्टम पार देंगे মন যোৱা নাই लेकिन ये साला कर क्या रहा है यहाँ पे? আজি কলৈকে নাযাওঁ ইয়াতে থাকিম তেনেকুৱা লাগি গৈছে কিন্তু নহয় ছাগলীৰ কাৰণে জুইটো ধৰি দিছো ঠাণ্ডা লাগিছে আৰু ছাগলীক জীৱ জন্তুবিলাকক নালাগিব নতুন পোৱালি দিছে চাকচোন ঠাণ্ডাত কেনেকুৱা হৈ আছে সেইকাৰণে মাক জীয়েক জুইৰ ওচৰতে থৈ দিলোঁ আৰু সিহঁতৰ লগত আজি মই লাগি নহয় মোৰ বাকী কামবিলাক একোৱে কৰিব পৰা নাই 12টা এটা হৈয়ে গ'ল ইফালে ছাগলীবিলাকৰ লগতে আছোঁ সেইকাৰণে সোনকালে মই দৌৰি নিজৰ কামবিলাকে কৰি লৈছোঁ আৰু কৰাৰ পিছত গা পা ধুই এতিয়া মানে মই নিজৰ পাকঘৰতে সোমাব লাগিব আৰু উপায় নাই গেছ চাফা কৰিব ধৰিছোঁ কাৰণ লেতেৰা হৈ আছিলে নহয় লেতেৰা থাকিলে ভাল নালাগে সেইকাৰণে আগতীয়াকৈ গেছটোকে চাফা কৰি গেছ চাফা কৰাৰ লগে লগে মই চৌকাতে জুই ধৰি আছে আৰু এতিয়া মানে ঠাণ্ডা দিন জুইৰ ওচৰতে খানা বনাই ভালেই লাগে সেইকাৰণে জুইটো ধৰি লৈছোঁ তাত মানে ভাত বহাম আৰু ইফালে মই তৈয়াৰী কৰি আছোঁ গেছত বহাই দিম কুকাৰটো মানে জুইত দিব চৌকাত দিব নোৱাৰোঁ কোলা হৈ যাব ন বাকীবিলাকতো চব দিওঁৱেই সেইকাৰণে কোলা মোলা হৈ থাকে কুকাৰটো মানে গেছতে বহা হয় আৰু আজি কি বনাম দালি আৰু বিলাহী দুটাকে বনাম আৰু কোনেনো একেবাৰে 4টা 5টা ইমান ধনী মানুহটো নহয় ন 4-5টা একেবাৰে চব্জি খাম যে পাচলি খাম সেইকাৰণে আৰু দালি ইফালে কথামতে মোৰ কাম হৈয়ে গ'ল দালি ইফালে হৈ গ'ল কিমান